তই যে মানুহৰ বাচ্চা হোৱাহেঁতে দিলিহেঁতে কুকুৰৰ বাচ্চা হে চোৰৰ বাচ্চা চালা কুত্তা তোক যদি মই পাওঁ ঘুচিয়াত দাঁত চাত ভাগি দিম নিজৰ গালত নিজে চৰ দিবলৈ চালা মূৰ্খ তই ইমান মূৰ্খ চালা নিজে চৰ দিবলৈ এখন গালত নিজে চৰ দিবলৈ চালা অসভ্য ইমান মূৰ্খ নে তই আজিৰ দিনত এনেকুৱা মূৰ্খ মানুহ থাকেনে বাৰু হা তোক ইমান মূৰ্খ বনালে চালা তই একো বুজি নাপাও আজিকালি মানুহবিলাকক কি বিশ্বাস কৰিব পাৰি তই জানই কিমান বেয়া মানুহবিলাক হা তই ইমান মূৰ্খ নে চালা কি কৰিম নিজৰ গালত চৰ দিবলৈ নিজৰ গালত নিজে চৰ দিবলৈ উপায় নাইকিয়া হৈছে মানে এনেকুৱা এটা কাণ্ড ঘটি গৈছে কাক বিশ্বাস কৰিব আজিৰ দিনত কোন ভাল কোন বেয়া কেনেকৈ ধৰিব কওকচোন মানুহ যাকে বিশ্বাস কৰিব সিয়ে মানে আপোনাক বিশ্বাসঘাতকতা কৰে আৰু মানুহৰ প্ৰতি বিশ্বাসটো নাইকিয়া হৈ গৈছে মানে কিছুমান মানুহৰ কাৰণে কিছুমান মানুহৰ প্ৰতি একদম বিশ্বাসটো নাইকিয়া হৈ গৈছে মই কৈছো নহয় কি বুলি বিশ্বাস কৰিব আপুনি কাক বিশ্বাস কৰিব কিহৰ কাৰণে বিশ্বাস কৰিব আপুনি যাকে যে বিশ্বাস কৰিব লাগে ভাল বা হয় বিশ্বাসত দিলে কিন্তু আপোনাক সিয়ে ঠগন দি দিয়ে গতিকে কাক বিশ্বাস কৰিব আজিৰ দিনত মানে মোৰ লগত এনেকুৱা এটা কাহিনী হ'ব নিজৰ গালত নিজে চৰ দিছো বিশেষকে নিজে চৰ দিছো এখন গালত তাৰ প্ৰতি বিশ্বাস ৰাখিব কোন মানুহক বিশ্বাস কৰিব আজিৰ দিনত মানে কি যে কম মানে মোৰ মাথা কাম নকৰে কিছু মানে বিশ্বাস কৰি মেলি মই এতিয়া পস্তাই আছো কালি ল'ৰা এটা আহি লৈ পেলাই মোক ক'লে দাদা পুলিচে গাড়ীখন চেকিং কৰিছে হেলমেটটো দিয়কচোন বোলো হেলমেট আছে দোকানত কিনি লোৱা কৈছে নাই আপোনাৰ হেলমেটটো দিয়কচোন বোলো মোৰ হেলমেট নাই নহয় স্কোৱাৰ হেলমেট তাৰপিছত সি ক'লে মই এটা কিনিম কিন্তু মোৰ পচন্দ হোৱা নাই ডিজাইনটো বোলো ঠিক আছে ডিজাইনটো পচন্দ হোৱা নাই কৈছে আপুনি এটা কাম কৰক হেলমেটটো মোক অকণমান সময়ৰ কাৰণে দিয়ক মই পুলিচে গাড়ীখন ধৰি আছো পুলিচে গাড়ীখন মোক এৰি নিদিয়ে হেলমেট কিনিব দিছে মই যদি হেলমেট নিকিনো মোক গাড়ীখন থানাত লৈ যাব বুলি এনেকে কৈছে তাৰ মুখৰ ফালে চাই মোৰ বেয়াও লাগিল প্ৰথমতে মই নিদো ক'লো নাই দাদা নহ'ব বেয়া নাপাব এইবিলাক দোকানত বিক্ৰী কৰা বস্তু নহ'ব তাৰপিছত ৰিকুৱেষ্ট কৰিছে সি দাদা দিয়ক না নহ'লে মোক পুলিচে মই গাড়ীখন ৰখাই থৈ দিব ৰিকুৱেষ্ট কৰক তাৰ মুখৰ ফালে চাই মানৱতাৰ খাতিৰত কাৰণ আমিও মানুহে মানুহৰ প্ৰতি আমাৰ মৰম চেনেহ আছেতো মানুহৰ বিপদত পৰিছে উদ্ধাৰ কৰিব লাগে সেইবুলি মই ক'লো যে ইয়াতে হেলমেট আছে এইবুলি হেলমেট দেখিছে নহয় তেতিয়া মই তাক ক'লো যে ইয়াৰ পৰা এটা হেলমেট লৈ লোৱা সি ইয়াৰ পৰা এটা হেলমেট লৈ ল'লে লৈ পেলাই তাৰপিছত কি কৰিলে জানেনে লৈ গুচি গ'ল বোলে ইয়াৰ পৰা এটা হেলমেট লৈ যা তুমি গাড়ীখন লৈ আহা তাৰপিছত কি হ'ল সি মানে যেতিয়া হেলমেটটো লৈ গ'ল মই এইফালে দোকানৰ কাষ্টমাৰ আহিলে মই দোকানৰ কাষ্টমাৰ ইয়াত লাগিলো বস্তু বাহিনী যেতিয়া হেলমেটটো সি লৈ গুচি গ'ল আৰু মই ভাবিলো চাগে আহিব আৰু মোৰ কাষ্টমাৰ এইফালে বিজি হ'ল তাৰপিছত এইফালে চাওঁ নাই এইফালে টেনশ্যন হাৰি হেলমেটটো লৈ ক'ত গ'ল মই বাৰে বাৰে ৰাস্তালৈ চাওঁ নাই এইফালে আকৌ দোকানৰ টেনশ্যন মানে মাথা বেয়া কৰি পেলাইছে মানে তাৰপিছত সি আৰু নাহিলে হেলমেটটো লৈ গুচি গ'ল আপোনালোকে কওক মানুহক কেনেকৈ বিশ্বাস কৰিব এইবোৰ খাদ্য চাওক ইমান বিশ্বাসত তাক মই হেলমেটটো দিলো যে দাদা মই বিপদত পৰিছো পুলিচে মোক গাড়ীখন ধৰি ৰাখিছে মই এৰি নিদিয়ে হেলমেট কিনিব লাগিব মোক অকণমান সময়ৰ কাৰণে হেলমেটটো দিয়ক মই আহি পেলাই আপোনাক আকৌ দি যাম গতিকে সি যি গ'ল সি এতিয়ালৈকে আৰু মানুহটো আহি নাপালে হেলমেটটো নাপালে গতিকে কি কৰো কওক নিজৰ গালত নিজে চৰ নিদি কি কৰিম আৰু পুৰণা হেলমেট হ'লেও কথা নাছিলে নতুন হেলমেট তাক দিছো যা ইয়াৰ পৰা এটা হেলমেট লৈ যা তই যা পুলিচৰ পৰা বাচি আহ বুলি তাক নতুন হেলমেট দিছো কুত্তাৰ চালা তই যদি ভিডিঅ'টো চাই আছ তই যদি মানুহৰ বাচ্চা হয় তই হেলমেটটো ঘূৰাই দিবি আৰু যদি তই কুকুৰৰ বাচ্চা হয় তেতিয়াহ'লে তোৰ কথা মই গম পালো এইটো কুকুৰৰ বাচ্চা বুলি তোক আজি মই ভালে ভালে কৈছো তই তোক যদি মই পাওঁ কেতিয়াবা নাক চাক ভাগি দিম ঘুচিয়াই মেলি মই কৈছো নহয় তোক যদি মই চিনি পাই যাওঁ এটা নতুন হেলমেট তোক দিছো মই পুলিচৰ পৰা বাচি মানৱতাৰ খাতিৰত হা তোৰ বিপদটো মই সহায় কৰিবৰ কাৰণে তোক মই ক'লো যা ইয়াৰ পৰা এটা হেলমেট লৈ যা তই এতিয়ালৈ হেলমেটটো যি লৈ গলি এতিয়ালৈ তই ঘূৰি নাহিলি তই যে মানুহৰ বাচ্চা হোৱাহেঁতে দিলিহেঁতে কুকুৰৰ বাচ্চা হে চোৰৰ বাচ্চা চালা কুত্তা তোক যদি মই পাওঁ ঘুচিয়াত দাঁত চাত ভাগি দিম ধৰি আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰক যাতে কুকুৰৰ বাচ্চাটোৱে পায় আৰু হেলমেটটো যাতে সি দিবলৈ আহক তাক ইয়াত ধৰি মই ঘুচিয়াত নাক চাক ভাগি দিম